Welcome to my channel. মহৎ লোকৰ বাণী। নজনাটো সিমান লাজৰ কথা নহয়, শিকিবলৈ যত্ন নকৰাটো যিমান। বেঞ্জামিন ফ্ৰেংকলিন। পৰীক্ষা নকৰাকৈ কোনো কথা মানি নোলোৱাটোৱেই হ'ল জ্ঞান লাভৰ প্ৰধান উপায়। ছক্ৰেটিছ। আচলতে যাক আমি সৃষ্টি কৰিব নোৱাৰোঁ তাক ধ্বংস কৰিবৰো আমাৰ অধিকাৰ নাই। গুৰু নানক। তুমি যদি যশস্যাৰ কথা ভাবা তেনেহ'লে ভাল সংগৰ লগ লোৱা, নহ'লে অকলে থকাই ভাল। ৱাশ্বিংটন। সৰু বুলি কাকো অৱহেলা নকৰিবা। তুমি সৰু বুলি ভবা বস্তু এটাই তোমাক কেতিয়াবা বিৰাট সত্যৰ সন্ধান দিব পাৰে। দ্যুতে। সংসাৰত বাস কৰিব লাগে বোকাত থকা মাছৰ নিচিনাকৈ। যেনেকৈ মাগুৰ মাছ বোকাত থাকে কিন্তু বোকা অকণো গাত নালাগে। ৰামকৃষ্ণ পৰমহংস। শিক্ষাৰ ক্ষেত্ৰত পাঠ্যপুথিৰ জ্ঞানতকৈ বাস্তৱ অভিজ্ঞতাৰ জ্ঞান বেছি প্ৰয়োজন। পেষ্টালজি। শিক্ষা মানৱ জীৱনৰ অংগ, যাক পৰিহাৰ কৰিলে মানুহে বৰ্তমান সভ্যতালৈ অহাৰ বাট নাপায়। স্বামী বিবেকানন্দ। উদ্দেশ্য যদি মহৎ হয়, কৰ্তব্যত যদি শিথিলতা নাথাকে, ব্যৰ্থতা কেতিয়াও আহিব নোৱাৰে। ৰবীন্দ্ৰনাথ ঠাকুৰ। সংগ্ৰাম যিমানেই কঠিন হ'ব, জয়লাভো সিমানেই গৌৰৱময় হ'ব। টমাছ পেইন। Thanks for watching. Like, share and subscribe my channel.